Hey guys, welcome to back to my channel. আজি মই বনাম মটনৰ কাৰী বনাম আৰু মটনৰ কাৰী ভাতেদি খাম। তো আহক এটা সিম্পল পদ্ধতিত ঘৰুৱা পদ্ধতিত মটন কেনেকৈ বনাই চাওঁ আৰু খাই চাওঁ কেনেকুৱা হয়। মটন বনাবলৈ মই লৈছোঁ ইয়াতে 150 গ্ৰামমান পিঁয়াজ, 200 গ্ৰামমান আলু আৰু 5টামান জলকীয়া, আদা নহৰুৰ পেষ্ট। মাংসখিনি এতিয়া মই মছলা দি সানি ল'ম। প্ৰথমতে দিম জিৰা পাউডাৰ দিম 2 চামুচ, তাৰপিছত দিম ৰংগুড়া, তাৰপিছত অলপমান মিট মছলা আৰু দিম আদা নহৰুৰ পেষ্ট, তাৰপিছত পিঁয়াজখিনি দিম। তাৰপিছত জলকীয়াকেইটা দি দিম ইয়াতে। এইখিনি পিঁয়াজ ফ্ৰাই কৰোঁতে দিম। মাংসখিনি এতিয়া ভালকৈ মেৰিনেট কৰি ল'ম। তেল অলপ এড কৰি ল'ম মেৰিনেট কৰোঁতে। ৰেড চিলি পাউডাৰ অলপ এড কৰি ল'ম। মাংসখিনি ঢাকি এতিয়া ফ্ৰিজত আধা ঘণ্টামানৰ কাৰণে থৈ দিম। আধা ঘণ্টা হৈ গ'ল, এতিয়া মাংসখিনি বনাম। প্ৰথমতে তেল দি ল'ম। তেলটো গৰম হ'ব দিম। গৰম হোৱাৰ লগে লগে আলুখিনি ফ্ৰাই কৰি ল'ম। প্ৰথমতে ভালকৈ লৰাই ল'ম। আলুখিনি ব্ৰাউন হোৱাৰ লগে লগে উঠাই দিম। এতিয়া মাংসখিনি ফ্ৰাই কৰিম। তেলটো গৰম হ'ব দিওঁ। তেলটো গৰম হোৱাৰ লগে লগে তেজপাত দিম। তেজপাতখিনি অলপ ব্ৰাউন হোৱাৰ লগে লগে পিঁয়াজখিনি দিম। এতিয়া ভালকৈ ফ্ৰাই কৰি ল'ম। পিঁয়াজখিনি ব্ৰাউন হোৱাৰ লগে লগে মাংসখিনি দি দিম ইয়াতে। মাংসখিনি ভালকৈ লৰাই ল'ম। এতিয়া দিম আমি নিমখ। আকৌ ভালকৈ লৰাম। গেছৰ ফ্লেমটো ল' কৰি দিম এতিয়া আৰু মাংসখিনি ঢাকনা দি কিনি সিজিবলৈ দিম 15 মিনিটলৈ। এই মালটো হ'ল মাংসৰ তেলৰ টুকুৰা আৰু এই মালটো দিম আমি লাষ্টত। এতিয়া দিলে মালটো গায়ব হৈ যাব, মানে মাংসৰ লগত সিজি নোহোৱা হৈ যাব। 15 মিনিট হৈ গৈছে, চাওঁ এতিয়া মাংসটো সিজিছে নে নাই। মাংসটোৰ পৰা তেল ওলোৱা ষ্টাৰ্ট কৰিছে। মাংসখিনি এতিয়া ভালকৈ লৰাই ল'ম। লৰাই ভালকৈ সিজাই ল'ম আৰু এতিয়া মই ফ্ৰাই কৰা আলুকেইটা দি দিম ইয়াতে মাংসখিনিত। ভালকৈ লৰাই ল'লোঁ মাংসখিনি। এতিয়া মই পানী দি দিম। মাংসৰ তেলটো মই ইয়াতে দি দিম, তেতিয়া ই গলি নাযায়। এতিয়া মই ঢাকনা মাৰি দিম। 15 মিনিট এনেকৈ থৈ দিম। গেছৰ ফ্লেমটো লৈয়ে থাকিব। 15 মিনিট হৈ গৈছে, চাওঁ এতিয়া মাংসটো কেনেকুৱা হৈছে। মাংসটো ঠিকে আছে, পানীটো অলপ বেছি হৈ আছে। পানীটো অলপ সিজিব দিব লাগিব, অলপ কমিব দিম পানীটো। পানীটো অলপ কমাৰ পিছত আমি গৰম মছলা দি দিম 2 চামুচ। অলপ লৰাই দিম। এতিয়া মাংসখিনি 5-10 মিনিটমানৰ কাৰণে অলপ ঢাকি থৈ দিম। ফ্লেমটো এতিয়া বঢ়াই দিম। এতিয়া চাওঁ মাংসখিনি কেনেকুৱা হৈছে। মাংসখিনি এতিয়া হৈছে গোটা হৈ গৈছে, দেখাটো ভাল হৈছে, দেখিছে। গেছটো অফ কৰি দিওঁ এতিয়া। মাংসখিনি ধুনীয়াকৈ সিজিছে, ইয়াত ধুনীয়াকৈ এৰি গৈছে, দেখিলে গম পায়। আৰু এইটো তেলটো। এতিয়া মেইন কামটো কৰোঁ, খাই লওঁ। খাই উঠি কিনি জনাই আছোঁ কেনেকুৱা হৈছে টেষ্টটো। এইটো চৰ্বিটো, তেলটো এইটো। মাংসখিনি খাবলৈ খুব ভাল হৈছিলে আৰু কালাৰটো দেখিছোঁ ধুনীয়া হৈছিলে, টেষ্টটো ভাল হৈছে। তো এনেকুৱা ৰেচিপি যদি আৰু চাই থাকিব বিচাৰে তেনেহ'লে মোৰ চেনেলটো লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।